বন্ধুসকল এই পাজলটো চাই চি পাজলটো সমান কিমান হ'ব পাৰে ক'ব পাৰিবনে? উত্তৰটো কিন্তু একেবাৰে সহজ, আপোনালোকে অলপ ভাবি চাওক। ইয়াত চি পাজলটোৰ উত্তৰ হ'ব 2। কেনেকৈ চাওঁ আহক। ইয়াত কটাকটি কৰা বিন্দুকেইটা ধৰা হৈছে। এ পাজলটো সমান 8, অৰ্থাৎ ইয়াত 8 বাৰ কাটিছে। বি পাজলটো সমান 6, অৰ্থাৎ ইয়াত 6 বাৰ কাটিছে। তেন্তে চি পাজলটো সমান 2 হ'ব, অৰ্থাৎ ইয়াত 2 বাৰ কাটিছে। হেল্ল' বন্ধুসকল, মই দিগন্ত ৰাজ আকৌ এটা নতুন পাজল ভিডিঅ' খণ্ডলৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, যদি আপুনি মোৰ আগৰ পাজল ভিডিঅ'বোৰ চোৱা নাই, তলৰ ডেছক্ৰিপশ্যনত লিংক আছে, তাত গৈ চাই ল'ব পাৰিব। যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আজি ভিডিঅ'টো আপুনি শেষলৈ চাই থাকক, আৰু আপুনি কেইটা উত্তৰ দিব পাৰিলে আজি আমাক কমেণ্ট কৰি জনাই দিবলৈ একেবাৰে নাপাহৰিব। বন্ধুসকল, এই পাজলটো সমাধানত এটা জন্তুৰ নাম হ'ব, ক'ব পাৰিবনে? ইয়াৰ উত্তৰটো হ'ব অক্স, অৰ্থাৎ ষাঁড় গৰু। কেনেকৈ চাওঁ আহক। যদি আমি 0 to O ধৰোঁ, প্লাছ 10 টো যদি আমি ৰোমান সংখ্যাত লিখোঁ, তেতিয়াহ'লে অক্স হ'ব। বন্ধুসকল, এই সাঁথৰটো আমাক বাইহাটা চাৰিআলিৰ পৰা হৃষিকেশ ডেকাই হোৱাটছআপৰ যোগেদি পঠাইছে। তেওঁ সাঁথৰটো হ'ল মাটিৰ তলৰ বগা বুঢ়ী কাপোৰ পিন্ধে কুৰি কুৰি। যদি শুদ্ধ উত্তৰটো আপুনি জানে, আমাক কমেণ্ট কৰি জনাই দিব। ইয়াৰ উত্তৰটো হৈছে নহৰু। যদি আপোনালোকেও আমালৈ এনেকুৱা ধৰণৰ সাঁথৰ প্ৰেৰণ কৰিব বিচাৰে, তেতিয়াহ'লে আমাৰ এই হোৱাটছআপ নাম্বাৰটোত পঠিয়াই দিব পাৰিব। এজন মানুহ কাৰ চলাই গৈ থাকোঁতে হঠাৎ ৰাস্তাৰ কাষতে 3খন দৰজা দেখে। প্ৰথমখনত অধিক মূল্য ধন আছে, আৰু দ্বিতীয়খনত অধিক মূল্য সোণ আছে, আৰু তৃতীয়খনত অত্যধিক মূল্য হীৰা আছে। এতিয়া আপুনিয়ে কওকচোন, তেওঁ কোনখন দৰজা খুলিলে তেওঁৰ লাভ হ'ব? তেওঁ প্ৰথমে গাড়ীৰ দৰজাখন খুলিব, তাৰ পাছতহে তেওঁ লাভ লোকচানৰ কথা আহিব। আপুনি কি ভাবিছিল, আমাক কমেণ্ট কৰি জনাই দিব নাপাহৰিব। বন্ধুসকল, কওকচোন ইয়াত কোনগৰাকী মহিলা বেছি মূৰ্খ? ইয়াত বি গৰাকী বেছি মূৰ্খ, কিয়নো তেওঁ জানি শুনি তেওঁ নিজ সন্তানক সেই বিপদটো কৰিছে। আনফালে এগৰাকীয়ে গম পোৱা নাই যে তেওঁ সন্তানটো বৰষুণত তিতি আহিছে। আপোনালোকৰ মতামত কি, আমাক কমেণ্ট কৰি জনাই দিব। এতিয়া চাওঁ আহক আমাৰ আপোনালোকলৈ থকা বিশেষ পাজলটো। এই পাজলটো আমালৈ মিতুত আছে নলবাৰীৰ পৰা পঠাইছে। যদি 111 + 111 = 6 হয়, 121 + 121 = 8 হয়, তেন্তে 151 + 151 = কিমান হ'ব পাৰে? উত্তৰটো কিন্তু একেবাৰে সহজ। আপোনালোকে অলপ ভাবি শুদ্ধ উত্তৰটো আমাক কমেণ্ট কৰি জনাই দিব। শুদ্ধ উত্তৰ দিয়া প্ৰথম 10জনৰ নাম মই আগন্তুক ভিডিঅ'ত উল্লেখ কৰিম। আৰু এতিয়া চাওঁ আহক আমাৰ যোৱাবাৰৰ পাজলটো। যোৱাবাৰৰ পাজলটোত আপোনালোকক সোধা হৈছিল যে অসমৰ ৰাজ্যিক ফুল কি? আৰু এই শুদ্ধ উত্তৰটো আছিল ডি, অৰ্থাৎ কপৌ ফুল। আৰু এই শুদ্ধ উত্তৰটো আমাক বহুতো বন্ধু বান্ধৱে কমেণ্ট কৰি জনাইছিল। তাৰে ভিতৰত প্ৰথম 10জন ক্ৰমে হিপহপ চেনেল, বিতুপন দাস, কৰবী মেধি, হিমাংশু কোচ, লাকী ডেকা, আমিৰ ৰাভা ভাই, বিপ্লৱ চেতিয়া, প্ৰমিত মাৰ্জি, আছাম বয় RJ হৃষিকেশ আৰু অনুপ কলিতা। এওঁলোকৰ লগতে যিসকলে আমাক শুদ্ধ উত্তৰ দিছিল, সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অনাগত দিনবোৰত যাতে শুদ্ধ উত্তৰ দি যাবলৈ চেষ্টা কৰি যায়। চ' আজিলৈ এৰিছোঁ, আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱা আশাৰে। তেতিয়ালৈ সুস্থ থাকক, ভালে থাকক। জয় আই অসম।